জাল আৰু এইটো আছিলে হৰিণাৰ ছাল হয় আৰু এইটো আছিলে গড়ৰ সেই জকাটো আৰু মুখখন হয় এইটো আছিলে ভয়াৱহ কথা ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলিং জনচন মায়ং বুলি ক'লে অসমৰ চুকে কোণে গাঁৱে ভূঞে সকলোৰে মনত আহে যাদু মন্ত্ৰৰ কথা আৰু মই বৰ্তমান আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ সেই মায়ং গাঁৱৰ এই যিটো আপোনাৰ যাদু তন্ত্ৰ মন্ত্ৰৰ ৰিচাৰ্চ চেণ্টাৰ আছে তো সেই ৰিচাৰ্চ চেণ্টাৰটোত আহিছোঁ তাৰে ভিতৰত কি আছে এইটো দেখা পাইছে পিছফালে আপোনালোকে এই ৰিচাৰ্চ চেণ্টাৰটোৰ ভিতৰত কি আছে কি বস্তু আগৰ দিনত কি বস্তু ইয়াত থোৱা আছে গোটেইখিনি আপোনালোকক ডিটেইলছত দেখাব চেষ্টা কৰিম মহ হয় মহৰ শিং শুনি আছিলোঁ সৰু থাকোঁতে মানে কি মানুহক ছাগলী বনাই দিয়ে বাঘ বনাই দিয়ে মেকুৰী বনাই দিয়ে কিন্তু এইবোৰ সঁচা নে মিছা আজিৰ দিনত বাৰু এইবোৰ নাই যিহেতু এতিয়া পঢ়া শুনা চবে মানে এডুকেটেড হৈছে তথাপিও এই আগৰ এইবোৰ কথা সঁচা নে মিছা কি আছে ইয়াত তো দেখুৱাৰ কাৰণে আমি এটা ভিতৰলৈকে যাম তো চাই থাকক নমস্কাৰ এই খুৰাজনৰ নাম হৈছে কৰুণা নাথ আৰু এওঁৱে মানে এই মিউজিয়ামটোৰ দেখভাল কৰে তো এওঁৰ মুখৰ পৰা আমি এই মিউজিয়ামটোৰ বিষয়ে ধুনীয়াকৈ কথাখিনি শুনোৱা হওক ক'ব বিচাৰিছোঁ হয়তো ভুল হ'লে মাফ কৰি দিব হয় গতিকে যিখিনি নেকি আমাৰ এইখন গাঁওখনৰ নাম হয়তো আপোনালোকে জানে এইখন গাঁওখনৰ নাম ৰজামায়ং হয় আমাৰ পৰম্পৰাগতভাৱেৰে আমাৰ মায়ঙৰ ৰজা আছে আৰু তাৰে আগতে আমাৰ যিখন নেকি মায়ঙৰ আমাৰ যিটো মেপ আমাৰ যিটো মায়ং গাঁও বুলি ক'লে এখন আগতে বোলে শুনিছিলোঁ এখন ডিষ্ট্ৰিক্ট আছিলে আজিকালি ডিষ্ট্ৰিক্টটো কাটে এখন মায়ং গাঁও হয় অৰ্থাৎ ৰজামায়ং গাঁও হয় গতিকে এই ৰজামায়ঙত আমাৰ মায়ঙৰ পৰম্পৰাগতভাৱেৰে মায়ঙত এতিয়াও ৰজা আছে সেইকাৰণে আমাৰ ৰজামায়ং বুলি কোৱা হয় আৰু তাৰ লগতে যিখিনি নেকি আমাৰ প্ৰাচীন কলীয়া যিখিনি নেকি আমাৰ উমা মহেশ্বৰ মন্দিৰ কেঁচাই খাইটি বুঢ়ামায়ং এইটো আছিলে গণেশ মন্দিৰ বহা আৰু এইবোৰ মঠ মন্দিৰ যিমানখিনি আপোনালোকে দেখিছে এইখিনি হ'ল আমাৰ এই মায়ং অঞ্চলটোৰ ভিতৰতে যিবিলাক নেকি তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত আছিলে এই মন্ত্ৰ বা এইখিনি হ'ল শিলৰ মূৰ্তিখিনি দেখিছে যে এইখিনি হ'ল তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত যিহেতুকে আমাৰ এই মিউজিয়ামৰ শলাগ ল'বলগীয়া আমাৰ ৰজামায়ঙৰে গাঁৱৰে আমাৰ মিউজিয়ামৰ ছেক্ৰেটেৰী ডক্টৰ উৎপল নাথ বা আমাৰ গাঁৱৰ যিজন লোকেন্দ্ৰ হাজৰিকা বুলি আমাৰ তেওঁলোক বা আৰু এখন আমাৰ সমিতি আছে অতি প্ৰচেষ্টাৰে তেওঁলোকে বহুত কষ্ট কৰি যি মিউজিয়ামত এই মালখিনি যে সংৰক্ষণ কৰিছে আজি এপদ কালি এপদ তেওঁলোকে মানে উদ্ধাৰ কৰোঁতে তেওঁলোকে মানে এটা মিউজিয়াম বনাব পাৰিছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ যিহেতুকে তাৰ কাৰণে আজি মই এই মিউজিয়ামৰে এজন সদস্য হিচাপে মই চিন্তা কৰি আছোঁ লগতে তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ লগতে আমাৰ এইখিনি আছিলে মানে গ্ৰাম্য জীৱন যিটো আমাৰ আগৰ দিনৰ মানুহে মানে ঢেঁকীত ধান বানি খাইছিলে তেতিয়া মেচিন নাছিলে তেতিয়া আমাৰ মানে মাইকী মানুহবোৰে ঢেঁকীতে ধান বানি খাইছিলে আৰু আগৰ দিনৰ মানুহৰ মানে এই মেচিন বা দমকল নাছিলে তেতিয়া দিনত আমাৰ মাটি কুঁৱা দি পানী খাইছিলে ব্যৱহাৰ কৰিছিলে তাৰ অন্য উপায় নাছিলে আগৰ দিনত এতিয়া দমকল আহিল পাম্প আহিল এইবিলাক ব্যৱহাৰ নাইকিয়া এইটো আছিলে হয়তো আমাৰ এখন ৰজামায়ঙত আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী পবিতৰা বুলি আছে তাতে মানে গড় ম'হ গাহৰি চৰাই চিৰিকটি বিভিন্ন ধৰণৰ আছে আৰু আমি লগতে এখন পথাৰ আছে খেতি কৰা পথাৰ যদি আমি তাতে খেতি কৰোঁ তেনেহ'লে আমি এখন টুঙি ঘৰ বনাই আমি তাতে প্ৰটেকশ্যন দিলে হয়তো গড় ম'হে ধান খাব নাহে সেইকাৰণে আমি এখন টুঙি ঘৰ প্ৰত্যেকে বনাই পথাৰতে থাকোঁ এইটো আপোনালোকে দেখিছে এই গোহাঁই গীজনৰ নাম হ'ল আমাৰ সদ্যহতে পঞ্চগোসাঁই বুলি আমি জানো পঞ্চগোসাঁই বাসুদেৱ বিষ্ণু শিৱ শ্ৰীকৃষ্ণ ৰাধা এনেকে লক্ষী কৰি 5জন আমাৰ শালগ্ৰাম মূৰ্তিৰে পঞ্চগোসাঁই বুলি কয় আমাৰ আচলতে অৰিজিনেল গীজন নহয় আমাৰ অৰিজিনেল গীজন যি হ'লেও আনিব নোৱাৰে এনেকে ৰাখিব নোৱাৰে গতিকে আমাৰ
বহাগ মাহৰ 4, 5, 6 বহাগে আমাৰ গোহালীয়া উৎসৱ পাতে। গোহালী উৎসৱ, গোহালীয়া পঞ্চগোহাঁই মহলীয়া। তেতিয়া আমাৰ ৰজাও ওলায় আৰু ৰজাৰ লগত বিভিন্ন ধৰণৰ আমাৰ মন্ত্ৰী বিষয়ববীয়া মেধিকে ধৰি এক নাম ধৰি ইয়াৰ পৰা বুঢ়া মায়ং 7 কিলোমিটাৰ দূৰ তালৈ মানে একেলগে আমাৰ এই মায়ংবাসী সকলো ৰাইজে লগ লাগি ৰজাও যায় আৰু তাৰ লগতে আমাৰ বিষয়ববীয়া গৈ গোহাঁইকেইজনকে আমি ভগৱান স্বৰূপেৰে আমি সেই যে বুঢ়া মায়ঙলৈ আমি পদযাত্ৰা কৰোঁ। আৰু বুঢ়া মায়ঙতে আমাৰ এটা গোহালীয়া পাতা হয়, তাতে কাৰ্বি মানুহ আছে, কাৰ্বি মানুহৰ লগত আমাৰ সম্পৰ্ক আছে। গতিকে গোহাঁইকেইজনক তেওঁলোকেও অতি আদৰ কৰে, সেইকাৰণে আমি তেওঁলোকৰ ওচৰলৈ যাই আমি মেলা পাতি সেইদিনাখন 6 বহাগে আমি আকৌ পুনৰ লৈ আহোঁ। গতিকে সেইকাৰণে আমাৰ ৰজা মায়ং গাঁও বুলি কয়। ৰজা মায়ং এতিয়াও ৰজা আছে, ৰজা আছে। মানে আমাৰ ৰজাজনৰ নাম বৰ্তমান আমাৰ তৰুণীকান্ত সিংহ, বৰ্তমানৰ ৰজা। আৰু লগতে যাদু দেখো বুলি কয়, হয়তো আমি ডাঙৰ ডাঙৰ যাদু দেখা নাই, হয়তো সৰু সৰু যাদু দেখিছোঁ। সৰু সৰু মানে কি, অৰ্থাৎ এতিয়া যদি আমি জনামতে কাৰোবাৰ যদি জণ্ডিছ হয় বা কাৰোবাৰ পেটৰ বিষ হয়, কাৰোবাৰ নাড়ী লৰে, কাৰোবাৰ কচকে বা কাৰোবাৰ ঘৰত যদি ঘৰৰ সমস্যা বেয়া থাকে, হয়তো কাৰোবাৰ ঘৰত যদি কিবা বিপদ বিমংগল হয়, সেইবিলাকো চোৱা চিন্তা কৰে। যদি কাৰোবাৰ বিষ থাকে, আমাৰ আজিকালি মায়ঙত যিকেইজন বেজ বুলি কয়, সেই বেজকেইজনে কেৱল ভালৰ কাৰণে কৰি আছে। আপোনালোকে নাভাবিব যে কোনো বেয়া কৰ্ম নকৰে, কিয়নো আমাৰ যিহেতুকে বিপদত মানুহ কেনেকৈ উদ্ধাৰ হ'ব পাৰে, মানুহেই ভগৱান। গতিকে আমি কাৰোবাৰ যদি জণ্ডিছ হয়, আমি ঠিক এই পদ্ধতিত আমি জাৰি দিওঁ। আমাক অলপ মিঠাতেল, অলপ পানী, আমাৰ কচুপাত 7টা থাকে, তাৰপিছতে 21ডাল দুবৰি আৰু লগত আমি মন্ত্ৰ শক্তিৰে জাৰি দিলে অৰ্থাৎ আমাৰ এইটো জণ্ডিছটো নাইকিয়া হৈ যায়। লগতে আপোনালোকে দেখক চাওক, তেওঁলোকে যিবিলাক মেডিচিন বনাইছিলে পিচিবৰ কাৰণে, যিবিলাক নেকি ৰস উলিয়াবৰ কাৰণে, সেইবিলাক চব গছ লতা বনৰ পৰা হয়, সেইবিলাক পিচিব লাগে। পিচিলে ইয়াতে ৰসটো খালে ভাল হৈ যায় বেমাৰৰ অনুসাৰী। আৰু এইখিনি আছিলে বৰটোপৰ গুলি। এইটো আহোম ৰজা আৰু মোগলৰ সময়ত মানে কাজলী চকীত মানে এখন পাহাৰ আছে, কাজলী চকী বুলি কয়, তাতে মানে তেওঁলোকে যুদ্ধ কৰিছিলে। আৰু এই গুলিখিনি আমি কাজলী চকীতে পাইছোঁ। আৰু আমাৰ যিখিনি নেকি গুলি আছে সেইখিনি যুদ্ধৰ সময়ত তাতে আছে। এটা মানে ডাঙৰ পাহাৰত এটা বাকচ সোমোৱাই তাতে গুলি ভাণ্ডাৰটো ৰাখিছে। এতিয়াও আছে বহুতকেইটা, আমি দেখাবৰ কাৰণে কেইটামান লৈ আহিছোঁ। আমাৰ মায়ঙত এখন কাছশিলা পাহাৰ আছে, কাছশিলা পাহাৰ মানে মস্ত ডাঙৰ এটা শিল, জেক টু জেক কাছৰ, গতিকে কাছশিলা পাহাৰ বুলি কয়। তাৰ পৰাই আমি এই অপ্সৰাজনা উদ্ধাৰ কৰিছিলোঁ। আমি উৰন্ত অপ্সৰা টেৰাকাটা কয়। আমি এই কাছ তেওঁ ডিঙিত চাক কাছৰ মাদলি, গতিকে এইবিলাক তান্ত্ৰিক সাধকবিলাকে তেওঁলোকে ব্যৱহাৰ কৰা একোজন অপ্সৰা বা একোজন সাধক। আৰু এইখিনি আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ আগৰ দিনৰ টেৰাকাটা বুলি কয়, বিভিন্ন কামত ব্যৱহাৰ কৰা। এইটো আপোনালোকে চাওক, আগৰ দিনৰ ইটা, যিটো ইটা আপোনাৰ বৰা চাউল, হাঁহৰ কণী, মাটিমাহ আৰু হাঁহৰ কণীৰে বনাইছিল এই ইটাবোৰ। আজিকালি চিমেণ্ট ওলাল, এই ইটাবোৰৰ এইটো নাইকিয়া হৈ গ'ল। আপোনালোকে দেখে যদি কেতিয়াবা যায় ৰংঘৰ কাৰেংঘৰত, এইবিলাক ইটা পোৱা যায়, তাৰ বাহিৰে আৰু নাই। গতিকে যিবোৰ বস্তু হেৰাই গৈ আছে, এইবিলাক আমাৰ সৰু আমাৰ দেউতা বা আমাৰ কাকাহঁতৰ দিনৰ পৰাই এইবিলাক মাটিৰ সাজপাতলি চলি আহিছিলে। আগৰ দিনৰ মানুহৰ আপোনালোকে জানে হয়তো, আগৰ দিনৰ মানুহৰ কলপাততে, আমাৰ দিনতে আমি কলপাতত ভাত খাইছিলোঁ, কলপাতত আমি লিখিছিলোঁ, অপৰাজিতা ফুলৰে ৰসৰে আমি কলম বুলি লিখিছিলোঁ, সাগৰীৰ কলম আমাৰ আগৰ যিখিনি বস্তু হেৰাই গৈ আছে। গতিকে আগত যেতিয়া চেণ্ডেল জোতা নাছিলে, তেতিয়া খৰম আছিলে, এইটো আছিলে কাঠৰ। আৰু আগত যেতিয়া গাড়ী নাছিলে, তেতিয়া কইনা আনা দোলা আছিলে, কিছুৱে কয় কইনা আনা দোলা, কিছুৱে কয় পালকি। গতিকে আজিকালিতো গাড়ী ওলাল, এইবিলাক ব্যৱহাৰ নাইকিয়া হৈ গ'ল। এইবিলাক বস্তু পেলাই দিব নোৱাৰে, এইবিলাক হ'লে এটা ডাঙৰ সম্পদ। আজিৰ প্ৰজন্মই মানুহ বুজিয়ে নাপায় যে কি কয়। এইটো আছিলে আগৰ দিনৰ বাঁহেৰে বনোৱা ফান্তা, আজিকালি শিল জোতা হৈ গৈছে। আগৰ দিনততো
কাঠৰ বাহিৰে বাঁহৰ বাহিৰে আগতে এইবোৰ নাছিলে তেতিয়া আমাৰ দিনত বা আমাৰ কাকাহঁতৰ দিনত এই খৰম হিচাপে পিন্ধি ব্যৱহাৰ কৰিছিলে আৰু এখন আছিলে ডাইনিং ইয়াতে বহে আৰু ইয়াতে খায় আৰু এইবিলাক আছিলে বিভিন্ন কৰ্মত ব্যৱহাৰ কৰা মাটিৰ পাতলি আপোনালোকে হয়তো জানে মায়ং যাদুৰ বিখ্যাত গতিকে আগৰ দিনৰ আজিৰ পৰাও 100ৰো আগৰ বা 90-95 বছৰ হৈ গৈছে আগত আমাৰ ইয়াতে এখন বুঢ়া মায়ং পাহাৰ আছে তাতে মানে তেওঁলোকে তান্ত্ৰিকসকলে এটা কালী মন্দিৰ আছে কালী মন্দিৰ হৰগৌৰী বুলি কয় তাতে শিলতে এটা ধুনীয়া মন্দিৰ আছে তাতে আগতে তন্ত্ৰ সাধনক বিলাক তাত মানে যে পাহাৰৰ চাইডে চাইডে আগত মানুহ নেযায় সেইবিলাক বৰ অৰণ্য আছিল জংঘল আছিল তেওঁলোকে মূৰ্তিবিলাক তাতে গণেশ মূৰ্তিবিলাক যে দেখিছে এইবিলাক সেই গণেশ মন্দিৰবিলাক এই পাহাৰৰ চাৰিওকাষে আছে তেওঁলোকে যিবিলাক তান্ত্ৰিক সাধনা তেওঁলোকে আগতে সেই গুহাবিলাকতে বা সেই অৰণ্যতে তেওঁলোকে পূজা অৰ্চনা কৰিছিল আৰু সেই সময়ত আমাৰ কাকা বা কাকা দেউতাহঁতে কৈ গৈছিলে এইখন হেনো বলি কটা দা নাম হ'ল দাসৰ যিখন দা বেজবিলাকে ব্যৱহাৰ কৰিছিলে কেৱল এটা কামৰ কাৰণে বলি কটাৰ কাৰণে আমাক কাকা বা কাকা দেউতাহঁতে আমাক কৈ গৈছে আমি কিন্তু এইবোৰ দেখা নাই আমি সাধু কথা বুলি আমি ভাবোঁ কাৰণ দেখা নাই যিহেতুকে আৰু বিশ্বাস কৰিবলগীয়া যিহেতুকে আমাৰ দেউতা বা কাকাহঁতে কৈছে সেইটোতো আৰু নোহোৱা কথা কোৱা নাই গতিকে এইখিনি আছিলে আমাৰ ৰজাৰ ঘৰৰ সামগ্ৰী যিখিনি আমাৰ ৰজাই ব্যৱহাৰ কৰিছিলে আগৰ দিনৰ মানুহ তেওঁ আগত এইটো চাহ খাইছিলে ইয়াৰ নাম হ'ল হাতী খুজীয়া বাতি আৰু এইটোত তেখেতে জলপান খাইছিলে এইটো নাম আছে বানবাতি যিখন কাঁহীত তামোল খাইছিলে সেইখন কাঁহীৰ নাম হ'ল মাইহং কাঁহী আৰু যিখন কাঁহীত তেওঁ ভাত খাইছিলে এইখন হ'ল মাইহং কাঁহী গতিকে এইবোৰ আমাৰ ৰজাই ব্যৱহাৰ কৰা সামগ্ৰী আৰু আপোনাক যিটো কাজলী চকীত বৰটোপৰ গুলি দেখাইছিলোঁ সেই বন্দুকটোৱে আছিলে এইটো তাৰে এক পাৰ্ট আমি কাজলী চকীতে উদ্ধাৰ কৰিছোঁ গতিকে বৰটোপটো আৰু গুলিটো আমি সেই কাজলী চকীতে উদ্ধাৰ কৰিছোঁ মাত্ৰ আমি এইখিনিয়ে পাইছোঁ যিখিনি পাইছোঁ তাকে আমি সংৰক্ষণ কৰি আছোঁ গতিকে ইয়াতে আছে আৰু এইখন আছিলে আগৰ দিনৰ ঢাল আৰু তৰোৱাল যিখন ঢাল গড়ৰ চামৰাৰে বনোৱা এখন যদি লৈ এজন মানুহ যুদ্ধত যায় হয়তো তেওঁ বিপদত নপৰে কিয়নো সেইখন ঢালখনত কাটিলেও নাকাটে আৰু গুলিও নোসোমায় ইমানে হেভি গতিকে এইবিলাক আগৰ যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী এইটো আছিলে হাতীৰ হাড় হয় এইটো আছিলে হাতীৰ হাড় আৰু এইটো আমি এইটো ৰাখি থৈ দিছোঁ আৰু এই আগৰ দিনৰ মানুহে যেতিয়া মেচিন নাছিলে আগৰ দিনৰ মানুহে ঢেঁকী কৰি ভাত খাইছিলে তেতিয়া তেল পেৰা মেচিন নাছিলে মিঠাতেল যে পেৰি খায় তেতিয়া তেল পেৰা কোনো মেচিন নাছিলে তেতিয়া আমাৰ গাঁৱৰ মানুহখিনিয়ে এইকেইটা তেল পেৰা কুঁহি বুলি কয় কুঁহি আৰু যিকেইটা সৰু সৰুকৈ বাঁহৰ দেখিছে এইকেইটাৰ নাম হ'ল বেটাৰী বা কোনোবাই কয় সমা অলপ যদি সৰিয়হটো যদি অলপমান ভাজি ঢেঁকীত অলপ 2-4 চাপ দি এই বস্তুটোত যদি বেটাৰীটোত ভৰাই দিলে আৰু এটা বেটাৰীয়ে ঢাকি দিয়াৰ পিছত তেতিয়া এই 3-4 বাটাম এটা প্ৰায় 5 ফুট দীঘল এইটো মানে গছৰ আশ্ৰয় লৈ ঠিক বাটামটো যাতে তাত সোমাই কেপাচিটি কৰি তাত যাতে এনেকৈ লাহে লাহে এইফালে দুটা মানুহ উঠি দিব আৰু লাহে লাহে কাঠডাল বহি যাব আৰু বস্তুটো বহি 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 চেপেটা হৈ তেলটো ঠিক এইফালে ওলাই যায় এইটো এটা আছিলে আগৰ দিনৰ তেল পেৰা মেচিন কিন্তু আজিকালি মানুহে কয় কি শিৱলিংগ বুলি কয় গতিকে যিখিনি পাৰিছোঁ আমি সংৰক্ষণ কৰিবা মিউজিয়ামে এইটো আছিলে আগৰ দিনৰ বঁটা আগৰ দিনত যেতিয়া হেতা নাছিলে আগৰ দিনত হেতা ভাত খোৱা বা অন্য কামৰ বিয়াই সবাহে লাগিছিলে আগৰ দিনৰ এইটো আছিলে চাকি হতীয়া গছা আজিকালি লাইন আহি গ'ল লাইনৰ বিনিময়তো আৰু চাকি ব্যৱহাৰ নাই গতিকে এইবিলাক হ'ল আগত যিবিলাক বস্তু হেৰাই গৈছে এইবিলাক আগৰ দিনৰ মানুহ দুলি বুলি কয় ইয়াতে ধান ৰাখিছিলে এইটো আছিলে আগৰ দিনৰ বাকচ ইয়াৰ নাম হ'ল জপা যেতিয়া আগৰ দিনত বাকচ নাছিলে তেতিয়া এইবিলাক জপাতে বাকচ হিচাপে ব্যৱহাৰ কৰিছিলে মানুহবোৰে কাপোৰ কানি তাতে ৰাখিছিলে আজিকালি গড্ৰেজ আহিল বাকচ আহিল এইবিলাক বাঁহৰ বস্তুবিলাক ব্যৱহাৰ নাইকিয়া হৈ গ'ল আৰু এইখিনি যিখিনি নেকি আমাৰ ওপৰত যিখিনি আপোনালোকে দেখিছে এইখিনি হ'ল আমাৰ মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত মানুহ
এইজন দেখিছে শনিধৰ নাথ কাৰোবাৰ ঘৰত যদি চুৰ হয় তেনেহ'লে তেওঁ চুৰ ধৰিব পাৰে এইটো লাঠি চালন বুলি কয় হাজৰিকা বুলি কয় সাপে কামুৰিলে ভাল কৰিব পাৰে কুকুৰে কামুৰিলে ভাল কৰিব পাৰে বিভিন্ন কৰ্ম কৰিব পাৰে গোটেই গাটো বিষ আছে জাৰি আছে কাৰোবাৰ ঘাট বোলে ভূতে ধৰে ভূতে ধৰা ভূত খেদি আছে এইজন মানুহ আছিল শচীন্দ্ৰ নাথ বেজ অৰ্থাৎ টিপি বেজ তেওঁ ঢুকাইছে যেনিবা ফয়নাথ হাত চাই আছে ভৱিষ্যতবাণী তেওঁ ক'ব পাৰিছিলে প্ৰবীণ শইকীয়া তেখেতৰ নাম তেখেতেও দেখিছেনে এইবিলাক যে চাই আছে আমাৰ গাঁৱৰ মানুহ গৈ তেখেতৰ ঘৰত গৈ অপায় অমংগলৰ বিষয়ে তেওঁ ঘৰত চোৱা চিন্তা কৰে ভূত দেখাটো বস্তু নহয় এটা হাৱা হয়তো তেওঁ এটা হাৱা প্ৰভাৱ পৰি গ'লে কেতিয়াবা সেই হাৱাটোৱে কেতিয়াবা মানুহৰ বিপদ কৰি পেলায় যদি কেতিয়াবা বামুণৰ ওচৰত গৈ চোৱা চিন্তা হয় বা তেওঁলোকৰ ওচৰত চোৱা চিন্তা কৰিলে সেই প্ৰভাৱকে গুচি যায় আমাৰ মায়ঙীয়া বিশ্বাস আনৰ বিশ্বাস কি নেজানো কিন্তু আমি বিশ্বাস কৰোঁ তন্ত্ৰ মন্ত্ৰ সাধনাবিলাকক যিবিলাক দেখি আছোঁ সেইজন চুৰ ধৰিছে আমি দেখিছোঁ বা আমাৰ গাঁৱত কৰিছে এইজনে বিভিন্ন দেশী বিদেশী মানুহৰ লগত যিকোনো ঘৰৰ বিপদ বিমংগলৰ কাৰণে মেডিচিন দিছে তেওঁলোকক দেখিছোঁ যে ভাল হৈছে হায়দৰাবাদ কলকাতা আমেৰিকাৰ পৰা মানুহ আহে তেওঁলোকে আমাক মোকে আহি সোধে মই দেখাই দিওঁ আৰু সেইমতে আজ্ঞ পায় আকৌ মানুহ আহিহে থাকে মই এখেতৰ ওচৰত গৈ মই প্ৰায় বহুত মানুহ পঠাওঁ ঘৰৰ কিছু কৰ্মৰ কাৰণে আকৌ তেওঁলোকে আহি আকৌ মোক কয় যে খুৰা মই ভাল পাইছোঁ তেখেতক যে আপুনি দেখাই দিলে মই আপোনালোকক ধন্যবাদ দিছোঁ বুলি তেওঁলোকে মোক আকৌ জনাই থৈ যায় এইবিলাকে আছিলে বেজালীবিলাকে ব্যৱহাৰ কৰা একোটা মেডিচিন এইবিলাক হ'ল তন্ত্ৰমন্ত্ৰ সাধনাসকলৰ লগত এইবিলাক জড়িত বস্তু গতিকে এই বস্তুবিলাক আছিল আমাৰ গাঁৱৰে এজনৰ নাম আছিলে যতীন ডেকা তেখেতে যেতিয়া ঢুকালে তেখেতে সেই যে মোনাটো দেখিছে তেখেতৰ ঘৰত আমি এই বাকচটো আৰু আমি সেই মোনাটো পালোঁ যেতিয়া বাকচটো আৰু মোনাটো পালোঁ দেখিছেনে সেইটো সাপৰ গুম সাপৰ মাথা তেওঁ লৈ আছে তেওঁ যেতিয়া ঢুকাই গ'ল আমি এই বাকচটো তেখেতৰ ঘৰত পাই সেই বাকচটো আমি সমিতিয়ে এই বস্তু এইটো লৈ আহিলোঁ আমি তাৰ ঘৰৰ পৰা যাতে এই বস্তুখিনি হেৰাই নাযায় আগৰ দিনৰ পইচা যিটো পইচা কয় মানুহে পইচা নাই এটা ফুটা কৰিও নাই এইটো কিন্তু আছিলে আগৰ দিনৰ পইচা আমাৰ যিখিনি নেকি তন্ত্ৰমন্ত্ৰ যে আমাৰ মায়ঙত তন্ত্ৰমন্ত্ৰ কৰে আমাৰ তন্ত্ৰমন্ত্ৰ কৰাৰ যিখিনি নেকি আমি মেজিকালি পুথি বুলি কয় এইখিনিয়ে হ'ল আমাৰ মেজিকালি পুথি এই পুথিখিনিৰ নাম হ'ল সাঁচিপাতৰ মন্ত্ৰপুথি মই অলপ আগতে কৈছিলোঁ সাগৰী বুলি যে এইটো আছিলে কলম আগত লিখা কলম আৰু এইবিলাকে আছিলে তেওঁলোকৰ একোটা মানে কলমৰ চিয়াহী আৰু আপোনালোকে চাওক এইটো আছিলে আগৰ দিনত হৰিণা ধৰা জাল যিখন জালত এটাও গাঁঠি নাই আগত পাকেৰে বনায় পাত দি বনোৱা কম দিয়া মানে ইয়াতে হেৰি নাই গাঁঠি নাই ইটো ফকৰি সিটো ফকৰি সিটো আৰু এইটো আছিলে হৰিণাৰ ছাল হয় আৰু এইটো আছিলে গড়ৰ গোটেই জকাটো আৰু মুখখন এইটো আছিলে ভয়াৱহ কথা এইটোৱে আমাৰ মায়ঙত ডাঙৰ বুলি আমি জানিছোঁ বা শুনা পাইছোঁ আমাৰ দেউতাহঁতে কৈছিলে যে মন্ত্ৰ শক্তিৰে আমাৰ এনেকুৱা মানুহ আছিলে মায়ঙত যে মন্ত্ৰ শক্তিৰে বাঘ বান্ধিব পাৰিছিলে তেতিয়া আমি সুধিছিলোঁ যে কাকা কোনে মাৰিছিলে এনেকৈ বুলি ক'লে তহঁতে এতিয়া সৰু বা তহঁতি দেখা নাই আজি 10 বছৰ আগতে মৰি গ'ল এজন চুৰাবেজ বুলি কৈছিলে তেখেতৰ নাম তেখেতে যদি তেখেতক কয় যাতে এটা গুৱাহাটীত বাঘ আছে তেওঁ যিখন গামোচা লৈ আছে আৰু সেইখন গামোচাৰ এটা পাক মাৰি দিলে অৰ্থাৎ পাক মাৰি বান্ধটো দিয়াৰ লগে লগে অৰ্থাৎ বাঘটো বান্ধা হৈ যায় হয় আৰু যেতিয়া বাঘটো বান্ধিলে তেওঁতো বাঘটো বান্ধি তাক থলে নহ'ব আৰু এটা আছে বাঘ বলন মন্ত্ৰ তাতেতো থাকিলেতো নহ'ব বাঘটো নহয় জানো গতিকে আমাৰ বেজে সুন্দৰকৈ এখন মানে জাল দি এটা চুং বনায় চুং বুলি কয় এটুকুৰা দুকুৰা জেগা মানে বঢ়িয়াকৈ জালেৰে বেৰি ফুৰাই দি তাতে মন্ত্ৰ জপ কৰে যাতে বাঘটো আৰু ওলাই যাব নোৱাৰে তাৰপিছত যিটো বাঘটো গুৱাহাটীৰ পৰা আনিব সেই এটা আছে বাঘ বলন মন্ত্ৰ যিটো এন্দুৰৰ
মাটি সেয়া দি তেওঁলোকে মন্ত্ৰ জপ কৰিব মন্ত্ৰ জপ কৰি তেওঁলোকে এই মানুহকেইজনক দিব লুকিবান যেতিয়া মিঠাতেল সানি যেতিয়া মানুহকেইজন যাব তেতিয়াহ'লে বাঘে আৰু মানুহকেইজনক দেখা নাপায় তেতিয়া বাঘৰ আগে আগে সেই এন্দুৰৰ মাটি চেটিয়াই আহি থাকিব বাঘ সিহঁতৰ পিছে পিছে আহি বেজৰ ঠিক চুঙৰ ভিতৰত সোমাই যাব সোমাই যোৱাৰ পিছত তেওঁ আৰু কিবা বেলেগ পদ্ধতিৰে আমাৰ চাউল থাকে অন্য কিছু থাকে তেওঁলোকে এইবিলাক মন্ত্ৰ সাধনাৰ লগত জড়িত তেওঁ আকৌ মানে তেওঁ বাঘটোৰ ওপৰত বাঘটো কাটি দিয়া মন্ত্ৰ মাৰি আকৌ তেওঁ বাঘটো আগৰ নিচিনা বনাই দিয়ে তাৰপিছত বাঘটো জাৰতে বেৰি আগতে মাৰিছিলে বুলি কৈছিলে আজিৰ পৰা 100 বছৰৰ আগৰ কথা কিন্তু আমি এইবিলাক দেখিছোঁ আমি ইয়াতে ৰাখি থৈ দিছিলোঁ তেখেতে যে বাঘ মাৰিছিলে আৰু আগতে মানুহকে বাঘ বনাইছিলে মন্ত্ৰ শক্তিৰে মানুহক ভেড়া বনাইছিলে আমাৰ এজন মানুহ আছিল অকণনাথ তেওঁ ঢুকাইছে LP স্কুলৰ টিচাৰ আছিলে তেখেতে যেতিয়া স্কুলত যায় এই কিবা চপৰা কিছুমান শিলগুটি কিছুমান লৈ আনিব লাগিব ল'ৰা ছোৱালী স্কুলত গ'লে তাৰপিছত তেখেতে ক'ব এই চপৰাকেইটা মই লৈ আনা চপৰাকেইটা আনিলে তেওঁক দিলে দিয়াৰ পিছত হাতখন তেওঁ ঢাকি দিলে ঢাকি দি চঙা হাতক ক'ব এই ফোক মাৰি দিয়া ফোক মাৰি দিব দুনিয়াৰ চকলেট তেনেকুৱা আছিলে দুনিয়াৰ চকলেট কিমান খাব ল'ৰা ছোৱালীক দিব চেতিয়াই খা আৰু মোৰ স্কুলত ভালকে পঢ় এই আমাৰ মাজৰ পৰা নাই এতিয়াও বেজবিলাকৰ নাম ওলাই আছে আৰু আগত এইবিলাক কৰা কৰ্ম যেতিয়া আমাৰ মায়ঙত ইতিহাসটো ৰৈ আছে হয়তো যদি আপোনালোকে নিউজটো চাই বেয়া হৈছে ক্ষমা কৰি দিব শুনিলে আপোনালোকে খুৰাজনে ধুনীয়াকৈ বুজাই দিছে দেখুৱাই দিছে কোনটো কি হয় কি নহয় গতিকে আপোনালোকেও আহিব পাৰে ইয়ালৈকে বেছি দূৰ নহয় গুৱাহাটীৰ ওচৰতে আছে আপোনাৰ পবিতৰা ৱাইল্ডলাইফ চেঞ্চুৰী আছে তাৰ অপজিট ছাইডতে আছে এই মানে মেইন ৰাস্তাতে আছে আৰু তো আপোনালোকেও আহিব ইয়াতে আহি মানে ধুনীয়াকৈ গোটেই বুজি পাব চাব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু এনেকুৱা নজনা ভিডিঅ'বোৰ বা নেদেখা কিছুমান ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ মই আহিম গতিকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো বনাওঁতে কিছুমান ভুলো হ'ব পাৰে ভুলবোৰ যেন ক্ষমা কৰি দিয়ে আৰু আহি থকা দিনত এনেকুৱা ভিডিঅ' আপোনালোকক দি থাকিম বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ